তো হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ চবেই ঠিকে ঠাকে আছে। তো আজি আপোনালোকক মই দেখুৱাম মানে যে ৰোড কেনেকৈ কাটে তো আৰু ৰোড কেনেকৈ বেকা কৰে আৰু কি মেচিং বা কি নাম গোটেইখিনি আপোনাক দেখুৱাম। তো ভিডিঅ'টো লগত লাগি থাকক, আপোনালোকে স্কিপ নকৰাকৈ চাই থাকক। তো বাই বাই তাই দেখুৱাই আছোঁ ব'লক কেনেকৈ ৰোড কাটে, কেনেকৈ বেকা কৰে, কি মেচিং, কি নাম, কেনেকৈ চলে, কিমান ভল্টেজ, চব দেখুৱাম লোকক। তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তাত নতুনকৈ যদি কোনোবা আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব প্লিজ দেই, অনুগ্ৰহ কৰিছোঁ। এইটো যিটো চাবলৈ পাইছে আপোনালোকে, এইটো হৈছে ৰোড কাটিং মেচিন। ৰোড কাটে ইয়াত কেনেকুৱা কাটে আপোনাক দেখুৱাম ব'লক। এইটো যিটো চাবলৈ পাব এতিয়া আপোনালোকে, এইটো হৈছে ৰোড বেণ্ডিং মেচিন। ইয়াত আপোনাৰ ৰোড বেকা কৰিব পাৰি। এইটো চাব পাইছে আপুনি 40 ভল্টৰ ৰোড বেকা কৰা মেচিন, ৰোড বেণ্ডিং মেচিন 440 ভল্টৰ হয়। এইটো চাবলৈ পাইছে, এইটো যিটো চাইছে মোৰ পিছফালে আছে, যিটো আছে এয়া চাবলৈ পাব। এয়া তো আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা।